আপোনাৰ সাফা হৈ থকা গাড়ীখন যদি এদিনৰ কাৰণে আপুনি বাহিৰত থৈ দিয়ে আৰু গাড়ীখনত যদি আপুনি একো কভাৰ নলগায় তেতিয়াহ'লে নেক্সট ডে যদি আপুনি গাড়ীখন চাই এনেকুৱা লাগে যে কেইবছৰমান ধৰি আমি গাড়ীখন সাফাই কৰা নাই কিন্তু ভাৰতবৰ্ষত ইমান ধূলা আসলতে আহে কৰ পৰা ইয়াৰ বিষয়ে আমি কথা পাতিম ভাৰতবৰ্ষত ইমান ধূলি হোৱা বা ডাস্টি হোৱাৰ 90% তকৈ বেছি ৰেসপন্সিবল হয় আমাৰ ভাৰতবৰ্ষৰ ইন্টাৰনেট ক্লাইমেট ইয়াৰ উপৰিও বেলেগ দেশৰ ক্লাইমেটেও আমাৰ ভাৰতবৰ্ষত ধূলি বা ডাস্টি হোৱাত অৰিহণা যোগায় ফাৰ্স্ট আমি জানিলো হক আমাৰ দেশৰ ইন্টাৰনেট ক্লাইমেটৰ বিষয়ে বাৰিষা কালত সাউথ ইষ্টাৰ্ণ দেশবোৰ আৰু আমাৰ লেটিটিউডত থকা দেশবোৰৰ উপৰিও সাউথ এছিয়াৰ কেইখনমান দেশক বাদ দি পৃথিৱীৰ বাকিবোৰ দেশতে এনেকুৱা কোনো বৰষুণৰ সিজন হিচাপে দেখিবলৈ পোৱা নাযায় পৃথিৱীৰ সকলো দেশতে বৰষুণ হয় কিন্তু আমাৰ দেশৰ নিচিনা কোনো স্পেসিফিক মান্থত কন্টিনিউয়াসলি বৰষুণ নহয় সেই দেশসমূহত ৰেন্ডমলি নৰ্মেল বৰষুণ গোটেই বছৰটোত হৈ থাকে কিন্তু ভাৰতবৰ্ষত জুনৰ পৰা আৰম্ভ কৰি সেপ্টেম্বৰ মাহলৈ কন্টিনিউয়াসলি প্ৰপাৰ বৰষুণ সিজন থাকে ইয়াৰ বাবে দায়ী হয় আমাৰ দেশলৈ অহা মনসুন ক্লাউড যেটো বে অফ বেংগল আৰবিয়ান সিয়া আৰু ইণ্ডিয়ান ওশেন এই দুটাৰ পৰা আহি আমাৰ হিমালয়ত খুন্দা খাই গোটেই ভাৰতবৰ্ষতে ৰৈ যায় আৰু ইয়াৰ বাবে 4 পৰা 5 মাহ ভাৰতবৰ্ষত প্ৰপাৰ বৰষুণ সিজন থাকে ইয়াৰ ফলত আমাৰ দেশৰ ইকোলজিক্যাল ফুটপ্ৰিন্টস বছৰত দুবাৰকৈ চেঞ্জ হয় যেতিয়া বৰষুণৰ সিজন আহে তেতিয়া গোটেই দেশৰ পাহাৰ পৰ্বত আৰু সমতল অঞ্চলৰ মাটিসমূহত গছ-গছনি আৰু বনেৰে আৱৰি ধৰে কিন্তু যেতিয়া এই বৰষুণৰ সিজন শেষ হয় তেতিয়া সেই মাটিসমূহ শুকাই যায় আৰু এই সাইকেলটো আজি হাজাৰ হাজাৰ বছৰ ধৰি ৰিপিট হৈ আছে আমাৰ দেশৰ মাটিসমূহ বহুত ঢিলা হয় কাৰণ প্ৰত্যেক বছৰে গছ-গছনি হোৱাৰ ফলত মাটিৰ মাজত ক্ৰেকৰ সৃষ্টি হয় আৰু এই ক্ৰেকৰ পৰা বহুত ডাস্ট প্ৰডিউস হয় ইয়াৰ উপৰিও বৰষুণৰ সিজন শেষ হোৱাৰ লগে লগে মাটিৰ অতিমাত্ৰা গৰম হোৱাৰ ফলত ইয়াৰ পৰা হিউমিডিটি আৰু মইশ্চাৰ কমি যায় যাৰ ফলত লছ সয়েল বা ডাস্ট প্ৰডিউস হয় আৰু বৰষুণৰ সিজন শেষ হোৱাৰ পিছত যেতিয়া ইষ্ট আৰু ওয়েষ্ট সাইডৰ পৰা বতাহ আহিব ধৰে এই বতাহৰ ফলত তলত থকা ধূলিসমূহ এটমস্ফিয়াৰলৈ উৰি যায় আৰু ইয়াৰ ফলতে দেশৰ বিভিন্ন ঠাইলৈ এই ধূলাসমূহ উৰাই যায় কিন্তু বাহিৰৰ দেশত এনেকুৱা সিস্টেম এক্সিষ্ট নকৰে কাৰণ এই দেশসমূহত গৰম দিনতো ইমান বেছি গৰম নপৰে যাৰ ফলত মাটিৰ যে মইশ্চাৰ থাকে হেতু মেইনটেইন থাকে যাৰ ফলত যদি এই দেশসমূহত যিকোনো সময়তে যদি আপুনি মাটি এডোখৰ খান্দি কিনে চাই তাত অলপ হলেও জিপাল পাব কিন্তু আমাৰ দেশত হেতু নহয় বৰষুণৰ সিজনত যদি আপুনি সেই মাটিডোখৰ চাবলৈ যায় তেতিয়া হলে পুৰাই জিপাল পাব আৰু বৰষুণৰ সিজন শেষ হোৱাৰ লগে লগে সেই মাটি শুকাই কিনে একেবাৰে পাউডাৰ হৈ যায় ইয়াৰ উপৰিও কিছুমান এক্সটাৰ্নেল ক্লাইমেটৰ ফলতো আমাৰ এই প্ৰবলেমে দেখা দিয়ে যেনেদৰে আজি হাজাৰ হাজাৰ বছৰ ধৰি আৰবিয়ান দেশসমূহৰ পৰা আৰব সাগৰৰ ওপৰেৰে ধূলাসমূহ আমাৰ দেশৰ ফালে উৰাই আহে আৰু হিমালয় পৰ্বতৰ খুন্দা খাই কিনে এই ধূলিসমূহ আমাৰ দেশৰ ভিতৰতে ৰৈ যায় যাৰ ফলত আমাৰ দেশত ডাস্টি বা ধূলা বৃদ্ধি হোৱাৰ এইটো এটা প্ৰধান কাৰণ হৈ ৰৈ আছে ইয়াৰ উপৰিও আমাৰ কিছুমান ইন্টাৰনেল প্ৰবলেমৰ কাৰণে এই ডাস্টি হৈ গৈ আছে কাৰণ ভাৰতবৰ্ষ হৈছে এখন ডেভেলপিং কান্ট্ৰি হোৱাৰ বাবে ইয়াত কনষ্ট্ৰাকচনৰ বহুত কাম হৈ থাকে এই কনষ্ট্ৰাকচনৰ কাম কৰিবলৈ যাওতে আমাৰ বালিৰ প্ৰয়োজন হয় এই বালি যেতিয়া ৰদেৰে লৈ গৈ থাকে সেই সময়ত ট্ৰাকসমূহে প্ৰপাৰ সেফ কৰি লৈ যোৱা নহয় যাৰ ফলত এই ধূলাসমূহ উৰে উৰে গৈ থাকে ইয়াৰ উপৰিও এই বালিসমূহ লৈ যোৱা ট্ৰাকসমূহ যদি কেতিয়াবা ৰাস্তাত বাগৰি যায় সেই ট্ৰাকসমূহৰ যেতিয়া বাগৰি যাব সেই বালিসমূহ যে ৰাস্তাত পৰি গল সেইসমূহ উঠাই কিনে বেলেগ ঠাইলৈ লৈ নাযায় বা ভাল সেফ ঠাইলৈ লৈ নাযায় যাৰ ফলত সেই ধূলিসমূহ সেই ৰাস্তাৰ ওপৰতে পৰি থাকে আৰু এই ধূলিসমূহ বেলেগ গাড়ীৰ চকাত লাগি কিনে কি আমাৰ এটমস্ফিয়াৰত উৰিবলৈ ধৰে আৰু চাৰিওফালে বিয়পি যায় এনেদৰে আমাৰ
বিভিন্ন কাৰণত আমাৰ দেশত ইমান ধূলা হোৱাৰ কাৰণ গতিকে এইখিনি আছিল আজিৰ ভিডিওটো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব থেংক ইউ